আপোনালোকে বৰ্তমানলৈকে যদি সেৱা সেতু ৱেবছাইটটো ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। A to Z প্ৰচেছ দেখাই আছোঁ। এই ৱেবছাইটটোত আপোনালোকে 800+ ছাৰ্ভিচ পাব। তাৰ ভিতৰত ই-খাজানা, ইনকম চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, নেক্সট অফ দ্য কিং চাৰ্টিফিকেট, ডুপ্লিকেট এডমিট কাৰ্ড, জাতি প্ৰমাণপত্ৰ, এনেকুৱা বিভিন্ন ধৰণৰ এপ্লিকেশ্যন এপ্লাই কৰিব পাৰিব এই ৱেবছাইটটোৰ জৰিয়তে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব সেৱা সেতু। চাৰ্চ কৰাৰ লগে লগে আপোনালোকক নতুন এটা পেজলৈ লৈ যাব। আপোনালোকে প্ৰথম যোনটো ৱেবছাইট দেখিছে সেৱা সেতু হোম, যিটো লিংক দেখিছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক সেৱা সেতু যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটলৈ লৈ যাব আৰু তাত আপোনালোকে ছাৰ্ভিচত ক্লিক কৰি চাব পাৰে। 800+ ছাৰ্ভিচ আছে। আপোনালোকে যিকোনো ছাৰ্ভিচ আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত এপ্লাই কৰিব পাৰিব যিকোনো চাৰ্টিফিকেটৰ বাবে। আপোনালোকে ছাৰ্ভিচসমূহ চাই লৈ বেক কৰিব। বেক কৰাৰ লগে লগে আপোনালোকক হোম পেজলৈ লৈ যাব আৰু আপোনালোকে কাষত দেখিছে লগিন আৰু ৰেজিষ্টাৰ, তাত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে চিটিজন যোনটো আছে সেইটোত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে লেংগুৱেজটো চেঞ্জ কৰি ল'ব পাৰে, অসমীয়াও কৰি ল'ব পাৰে। চিটিজনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নতুন এটা ইণ্টাৰফেচলৈ লৈ যাব। আপোনালোকে ইয়াত দেখিছে ইউজাৰ নেম, মোবাইল নাম্বাৰ, আধাৰ কাৰ্ড। যিহেতু আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তেতিয়া তলত যোনটো নিউ ইউজাৰ আছে চাইন আপ, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক আকৌ এটা নতুন ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে মোবাইল নাম্বাৰটো দি ল'ব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে যিটো কাষত আছে জেনেৰেট OTP, তাত ক্লিক কৰিব। আপুনি যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটোত এটা OTP যাব। OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি ভেৰিফিকেশ্যন OTPত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে OTP ভেৰিফিকেশ্যন ছাকচেছফুল দেখাই দিব। ইয়াত গিভেন নেমটো আপোনাৰ নামটো দিব পাৰে। জেণ্ডাৰটো আপোনালোকে মেল নে ফিমেল সেইটো দি ল'ব। ডেট অফ বাৰ্থটো আপোনালোকে আধাৰ কাৰ্ডৰ মতে দিব, আপোনালোকৰ সুবিধা হ'ব। পাৰ্চনেল মেছেজত আপোনালোকে মই ৱেলকাম টু সেৱা সেতু দিছোঁ। আপোনালোকৰ মনৰ ইচ্ছাৰে যি দিব পাৰে আপোনালোকে দিব পাৰে। ইয়াত আপোনাৰ ইউজাৰ নেমটো আপোনাৰ নামটো দি আপোনালোকে মই ইয়াত স্ক্ৰীনত দেখাই দিছোঁ তেনেকৈ আপুনি স্ক্ৰীনৰ নামটো দি ইউজাৰ নেমটো দিব পাৰিব। আৰু পাছপৰ্টটো মই স্ক্ৰীনত দেখাই দিছোঁ, আপোনালোকে এনেকৈ পাছপৰ্টটো দি ল'ব। পাছপৰ্টটো দিয়াৰ পিছত যোনটো বক্স আছে সেইটোত টিক মাৰ্ক লগাই দিব আৰু আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি ইয়াত একচেপ্টত টিপি দিব। চাইন আপ কৰি দিব। প্ৰচেছিং দেখাই আছে। অকণমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ লগে লগে আপোনালোকৰ নতুন এটা ইণ্টাৰফেচ আহিব। এনেকৈ প্ৰচেছ টিপি দিব। আপোনালোকে স্কিপো কৰিব পাৰে। আধাৰ কাৰ্ডটোত আপোনালোকে টিক মাৰ্ক এটা লগাই লৈ আপোনালোকে এলাউ কৰি দিব আৰু এয়া আপোনালোকৰ ৰেজিষ্টাৰ সম্পূৰ্ণ হৈ যাব। বহুতে সুধি থাকে অল্ড ভাৰ্জনটো অ'পেন নহয় বুলি, আপোনালোকে তাত ক্লিক কৰি অল্ড ভাৰ্জনটো অ'পেন কৰি চাব পাৰে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু আপোনাৰ
আৰু বন্ধু বান্ধৱী সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ইনফৰমেশ্যনসমূহ পায়।